কি কৈছে? নহয় দেউতা এই আম ই আম খাই ভাল পায় নহয় ই আমৰ কথাই কৈছে হয় দেউতা হয় 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 মূৰ্খ এইটো চ'ত মাহে এতিয়া আম ফুলিবহে আম নালাগে নহয় চ'ত মাহ ইংৰাজী কি মাহ বে হয় মূৰ্খ ইংৰাজী কি মাহ নাজানো তই জানো কি মাহ কচোন কেলে অক্টোবৰ ডিচেম্বৰ না এই ডিচেম্বৰ আকৌ দেউতা এইটো কি ডিচেম্বৰ মাহ তেন্তে তেন্তে কি আছিলনো দেউতা নিজেই নাজানো বাৰু বিপদখন পৰিলোঁ কি মাহ বাদ দে বাৰু আম খাবলৈ মন গৈছে যে দোকানৰ পৰা মাজা এটা লৈ আহিলোঁ ৱা দেউতা কিন্তু 10 টকীয়া হা সেইবোৰ কথা বাদ দেচোন বাৰু তহঁতি এতিয়া পৰীক্ষাটো দিলি অঁ দিলোঁ ন দিলোঁ হে দিলোঁ দেউতা দিলোঁ কেনে হ'ব অলপ চাপ কিন্তু ধুনীয়া একো নাই চলি যাব ঐ মূৰ্খ মই তহঁতৰ পৰীক্ষাৰ কথা সুধি আছো বাপেৰৰ আগত ছোৱালীৰ কথা ক'বলৈ লাজ লগা নাই পৰীক্ষা কথা কৈছে দেউতাই পৰীক্ষা ফালি দিছো হা ফালি দিছো মানে ফালি দিছো মানে তাৰপৰা ফালি দিছো আৰু ফালি দিছো ই নকল মাৰিছে দেউতা ফুল মাৰ্কছ নকল নহয় আপোনাৰ নাম জ্বলাই দিম দেউতা মোৰ নাম জ্বলাই দিব বাৰু বোপাই তই কচোন তোৰ ডাঙৰ হৈ কি হ'ব মন তই মই নেতা বহুত মানে ডাঙৰ মানে কিবা বনিব নহয় মানে ডাঙৰ বনাব মন দেউতা বনাব মন মোৰ ল'ৰা বহুত ডাঙৰ মানুহ বনিবই মোৰ ল'ৰা বাৰু কচোন তোৰ ডাঙৰ হৈ কি বনিব মন মানে দেউতা মোৰ ডাঙৰ পৰঠা বনাব মন বে কাৰ চোন ৰেজো কি পঢ়া কথা কৈছ দেউতা আপোনাক মায়ে এখন পঢ়া দিয়ে ন কিন্তু দেউতা আপোনাৰ এখন পঢ়াই ভোগ নমৰে সেইটো কাৰণে আকৌ এখন লয় সেইটো কাৰণে মই এখন ডাঙৰ পঢ়া বনাব মন ঐ মূৰ্খ মই তই ডাঙৰ হৈ কি বনাবি মই তোক সেইটো সোধা নাই মই তই ডাঙৰ হৈ কি বনিবি চাকৰি কৰিবি নে বিজনেছ কৰিবি সেইটো সুধিছোঁ দেউতা সেইটো সুধিছে মোৰ মানে এটাই আৰু সেইটো ক্লিয়াৰ কি ক্লিয়াৰ মানে দেউতা মূৰ্খ সোনকালে ক মই এটা দত্ত বনিম দত্ত মোৰ ল'ৰা ডক্টৰ বনিব কুকুৰা বেজি দিব ছাগলী বেজি দিব মোৰ টিকাত বেজি দিব ডক্টৰ গুড বয় মানে বাৰু বোপাই তই কচোন তই কি বনিবি মই দেউতা এই চিভিল ইঞ্জিনিয়াৰ হ'ম কি মোৰ ল'ৰা চিভিলত ইঞ্জিনিয়াৰ কৰিব
গুড বয় গুড বয় বাৰু কচোন তই কি বনিবি বোপাই মই দাদা মোৰ চাকৰি তাকৰি ইণ্টাৰেষ্ট নাই মই মানে এইবোৰ বিজনেছ কৰিম বিজনেছ ডাঙৰ আম্বানী চাম্বানী চব মোৰ লেভেলত থাকিব লেভেলত বোপাই এইফালে আছোন বোপাই এইফালে বোপাই চব চুমা দেখাও মুখখন চাবা বোপাই তই যেতিয়া বিজনেছ কৰিবি ন তই তেতিয়া মোৰ নামত এটা কোম্পানী খুলিবি কোম্পানী এটা মানে ব্ৰেণ্ড বুজিছ নোপাই মানে নগেন ব্ৰেণ্ড হ'ব দেতা যা বোপাই যা বহি থাকে যা শুন যা তই কি হবি বোপাই মই দেউতা এতিয়ালৈকে ভবা নাই পৰীক্ষাৰ ৰিজাল্টটো আহি লওকচোন তাৰপিছত ভাবিম হেয়া মই জানিছো নহয় শেষ তোৰ জীৱনটো শেষ কৰিলি তই মোৰ গোটেই জীৱনটো ইমান কষ্ট কৰিলি তই তথাপিও ফল দিব নোৱাৰিলি বাকীকেইটাৰ পৰা শিক কিমান ধুনীয়া ধুনীয়া সপোন দেখিছে কিমান ডাঙৰ মানুহৰ সপোন ৰচিছে সিহঁতি চাজা আমাৰ পিছে যাবি এতিয়াই গম পাবি গম পাইছ নাই বুজিছে নাই Years later. চ' গাইজ আপোনালোকৰ কি চেল খাই যায় কপাল তেন্তে আপোনালোকে ব্যৱহাৰ কৰক ইন্দুলেখা পানী বেছি লিংগা চেম্পু যি আপোনাৰ বহুত দীঘল কৰি দিব চুলি হেই কেমেৰা বন্ধ কৰ কাট কৰি দিবি এইটো কাট কৰি দিবি ঐ পলা কেমেৰা বন্ধ কৰ চ' গাইজ আজি আপোনালোকক মই লগ কৰাবলৈ গৈ আছোঁ এনেকুৱা কেইজনমান ব্যক্তিৰ ওচৰলৈ যি নিজৰ বাপেকৰ সপোন পূৰণ কৰাবলৈ বহুত কষ্ট কৰিছে তেন্তে ব'লক আমি তেওঁলোকক লগ কৰোঁগৈ ইয়ে ঐ ৰখা দে এইটো কোন বে কেলে দাদা বাপেকৰ সপোন পূৰণ কৰা ডক্টৰটো যেন সেইটোৱে আকৌ ষ্টপ চ' গাইছ আপোনালোকে ভাবিছে চাগে এইজন কেনেকুৱা ধৰণৰ ডক্টৰ যি নিজৰ পেচেণ্টকে কটাৰী লৈ খেদি ফুৰিছে কাটিবলৈ তেন্তে ব'লক আমি তেওঁৰ মুখৰ পৰাই জানো দাদা ৰ'ব আপোনাৰ কিবা প্ৰব্লেম আছে নেকি প্ৰব্লেম মই আপোনাৰ ইণ্টাৰভিউ লৈ ওলাইছোঁ পিছে মোৰ প্ৰব্লেম গেষ্টিক কৰে হয় চিন্তা নকৰিব আপোনাক সোঁৱাখন এখন বাহাত দাদা কি কৰিব লৈছোঁ মই আপোনাৰ ইণ্টাৰভিউ লৈ ওলাইছোঁ দাদা নাকাটিব বৰ বেলেগ ডক্টৰ দেই মোৰ গেষ্টিকৰ প্ৰব্লেম চালা হাত কাটিবলৈ আহিছে দাদা সেইটো মেট্ৰিক ফেল হা মেট্ৰিক ফেল ডক্টৰ দেই চ' গাইছ এতিয়া আপোনালোকে যি হ'ল বাদ দিয়ক এতিয়া আমি লগ কৰিবলৈ যাওঁ বাপেকৰ সপোন পূৰণ কৰিবলৈ যোৱা অন্য এজন ব্যক্তিৰ ওচৰলৈ যি নিজৰ সপোনৰ পথ বহুত দীঘল লৈছে তেন্তে ব'লক চ' গাইছ এতিয়া আমি আহি পাই গ'লোঁ বাপেকৰ সপোন পূৰণ কৰা অন্য এজন ব্যক্তিৰ ওচৰলৈ সৰুৰে পৰা দেউতাই মোক বহুত ডাঙৰ মানুহ বনাব বিচাৰিছিলে কিন্তু মই বহুত ডাঙৰ বনাই দিলোঁ এতিয়া তললৈকে ওলোমা দাদা বুটলি লওক এতিয়া দেউতাৰ আশাবোৰ শিৰত তুলি মাটিৰ ঘাম মূৰত পেলাই মোৰ দেউতাৰ ফটা জাঙিয়াৰ শপত খাই মই মোৰ দীঘল কৰিব আহিছোঁ কাৰণ দীঘল সকলোৰে হয় সপোনৰ পথ কিন্তু দাদা আজি যে আপোনাৰ এই পৰিস্থিতি ओए लाले कोई भी धंधा छोटा या बड़ा नहीं होता और धंधे से बड़ा कोई धर्म नहीं होता ডাঙৰ আম্বানী চাম্বানী চব মোৰ লেভেলত থাকিব লেভেলত আপোনাৰ লগত আৰু এটা আছিলে নহয় নামটো কি আছিলে তাৰ দাদা ভাস্কৰৰ কি হ'ল কওকচোন ভাস্কৰ
হে দাদা 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 এইফালে লওকচোন দাদা হে দাদা আপুনি সেইজন নহয় জানো বাপেকৰ সপোন পূৰণ কৰিব বিচাৰ যেন হা এই দাদা বাপেকৰ সপোন ভাইটি ফেচ ব্লেকটো তেতিয়া এই সপোনটো বাৰু বোপাই তই কচোন তই কি বনিবি মই দেউতা এই চিভিল ইঞ্জিনিয়াৰ হ'ম চিভিল ইঞ্জিনিয়াৰ হ'ম মইতো কৈছিলোঁৱে ন মই চিভিল ইঞ্জিনিয়াৰ হ'ম বুলি ইয়াত চিভিল বনি আছে আৰু ইঞ্জিনিয়াৰ আমাক বনাই আছে মই ইয়াত মিস্ত্ৰী কৰোঁ পকা মিস্ত্ৰী ন হে দাদা আপুনি মানে ইমান ডাঙৰ হ'ব বুলি মই ভবাই নাছিলোঁ চ' গাইজ যিকে নহওক এতিয়া আমি এওঁৰ প্ৰপাৰ্টিটো দেখিলোঁৱে এওঁ মানে কিমান দীঘল বনালে নিজৰ সপোনৰ পথ চুচৰি গৈছে তলফাললৈকে তেন্তে ব'লক আমি লগ কৰিবলৈ যাওঁ যি বাপেকৰ অন্তিম সন্তান ছাৰ এই চি এম ছাৰ দি থৈ যোৱা ফাইলটো এইটো অঁ তুমি থৈ যোৱা মই তোমাক অলপ পাছত দি আছোঁ ছাৰ শুনকচোন অঁ কোৱাচোন ছাৰ আপুনি এতিয়া কি পজিশ্যনত আছে ছাৰ মই ইলেক্ট্ৰিচিটি বিভাগৰ এজন বিষয়া কিন্তু ছাৰ আপোনাৰ দেউতাইতো কৈছিলে আপুনি ধ্বংস হৈ যাব অঁ কিয় জানা এই ছিংগল শ্বীট অফ পেপাৰ নট ডিচাইড ইয়ৰ লাইফ বিকজ উই কেন ডু এভৰিথিং এখন বগা কাগজৰ নীলা আখৰে কেতিয়াও তোমাৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে সপোন দেখাটো ভাল কিন্তু সপোনক দিঠকত পৰিণত কৰাটো তোমাৰ কাম নহ'লে মোৰ কি যায় বাল নিজেই মৰিবি আজি আমাৰ এই শ্বৰ্ট ফিল্মখন চাই আপোনালোকে কেনে পালে জনাব আমি এখন প্ৰথম মানে চেষ্টা কৰি চাইছোঁ মানে কেনেকুৱা ধৰণৰ আমি দিছোঁ আপোনালোকে চাই কেনেকুৱা পালে ক'ব আমি গম নাপাওঁ আমি এতিয়ালৈকে শ্বৰ্ট ফিল্মখন ফুলকৈ চোৱাও নাই তাৰ আগতে আমি এইটো ভিডিঅ' শ্বুট কৰি লৈছোঁ কিবা এটা কৈ দিয়া বাকী লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ফেভৰেট পাৰ্টটো কমেণ্ট কৰিবলৈ নেপাহৰিব চ' গাইজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব নতুন চেনেল হয় ইয়াত আৰু আমি এনেকুৱা ধৰণৰ ভাল শ্বৰ্ট ফিল্ম আনি থাকিবলৈ আমি চেষ্টা কৰিম চ' আজিলৈ দিছোঁ বিদায় ইমানতে আমি আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ চ' বাই